নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল লেছনলৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছো অসম টেটৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পৰিৱেশৰ 20টাকৈ প্ৰশ্ন এই প্ৰশ্নসমূহ NCERTৰ অধীনত HCERT প্ৰস্তুত কৰা পাঠ্যপুথিসমূহৰ আধাৰত প্ৰস্তুত কৰা হৈছে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথম চাইছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰথম প্ৰশ্নটো হৈছে খাদ্যত থকা পুষ্টিকৰ দ্ৰব্যবোৰক আহাৰৰ তেজ বোলে ক ভিটামিন অপশন খ উপাদান অপশন গ চৰ্বি অপশন খ protein ইয়াৰ শুদ্ধ অপশনটো হ'ব খ উপাদান 2 নম্বৰ প্ৰশ্ন শৰীৰত শক্তি যোগান ধৰা আহাৰৰ উপাদান কোনটো হ'ব ক ভিটামিন খ চৰ্বি গ protein খ পানী ইয়াৰ শুদ্ধ অপশনটো হ'ব চৰ্বি খ যে শক্তি যোগান ধৰা আহাৰৰ উপাদান দুটা হৈছে শৰ্কৰা বা কাৰ্বোহাইড্ৰেট আৰু চৰ্বি গতিকে ইয়াৰ খটো হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 3 শৰীৰ গঠন আৰু বৃদ্ধি কৰাত সহায় কৰা আহাৰৰ উপাদান শৰীৰ গঠন আৰু বৃদ্ধি কৰাত সহায় কৰা আহাৰৰ উপাদান হৈছে ক খনিজ দ্ৰব্য খ ভিটামিন গ পানী খ প্ৰটিন ইয়াৰ শুদ্ধ অপশনটো হ'ব খ প্ৰটিন নেক্সট প্ৰশ্ন নম্বৰ 4 আহাৰৰ কোনবিধ উপাদানে প্ৰতিষেধক হিচাপে কাম কৰে ক পানী খ প্ৰটিন গ চৰ্বি খ খাদ্যপ্ৰাণ বা ভিটামিন ইয়াৰ শুদ্ধ অপশনটো হ'ব খ খাদ্যপ্ৰাণ বা ভিটামিন বন্ধুসকল প্ৰশ্নৰ অপশনসমূহ পঢ়ি থাকোঁতে নিজৰ অগ্ৰগতি নিজে পৰীক্ষা কৰিব পাৰে আৰু কাৰ কিমান প্ৰশ্নৰ শুদ্ধ হৈছে উত্তৰ শুদ্ধ হৈছে কমেন্ট সেকশনত জনাব পাৰে Question number 5 তেজ আৰু হাড় গঠনত সহায়ক কোনবিধ ক প্ৰটিন খ খাদ্যপ্ৰাণ বা ভিটামিন গ খনিজ দ্ৰব্য খ শৰ্কৰা ইয়াৰে শুদ্ধ অপশনটো হ'ব তেজ আৰু হাড় গঠনত সহায়ক ই হ'ব গ খনিজ দ্ৰব্য ইয়াৰ শুদ্ধ অপশন হ'ব গ খনিজ দ্ৰব্য কোৱেশ্চন নম্বৰ 6 শাক পাচলিত কিমান শতাংশ পানী থাকে ক 60% খ 70% গ 90% খ 50% ইয়াৰ শুদ্ধ অপশনটো হৈছে গ 90% 7 নম্বৰ কোৱেশ্চন মাছ মাংসত কিমান শতাংশ পানী থাকে ক 70 পৰা 80% খ 60 পৰা 80% গ 50 পৰা 60% খ 70 পৰা 90% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 60 পৰা 80% কোৱেশ্চন নম্বৰ 8 যিবোৰ খাদ্যত আহাৰৰ উপাদানসমূহ প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰ খাদ্যক ডেশ বোলে কি খাদ্য বোলে ক প্ৰটিনযুক্ত আহাৰ খ ভিটামিনযুক্ত আহাৰ গ পানীয় আহাৰ খ সুষম আহাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ সুষম আহাৰ কোৱেশ্চন নম্বৰ 9 কি কাৰণত চুলি বৰণহীন হয় ইয়াত অভাৱজনিত ৰোগৰ কথা কোৱা আছে কি কাৰণত চুলি বৰণহীন হয় ক ভিটামিন সিৰ অভাৱত খ প্ৰটিনৰ অভাৱত গ ভিটামিন এৰ অভাৱত খ
শৰ্কৰাৰ অভাৱত যে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ প্ৰটিনৰ অভাৱত যে প্ৰটিনৰ অভাৱত কি হ'ব পাৰে চুলি বৰণহীন হ'ব পাৰে মুখমণ্ডল ওখহিব পাৰে ছালৰ বেমাৰ হ'ব পাৰে আৰু হজম শক্তি কমি যাব পাৰে নেক্সট 10 নম্বৰ ভিটামিন এৰ অভাৱ হলে কি বেমাৰ হয় অতি সহজ আমি নিশ্চয় জানো ক বেৰি খ কুকুৰিকণা গ পয়া লগা খ ৰক্তহীনতা যে ভিটামিন এৰ অভাৱত নিশ্চয় কুকুৰিকণা বেমাৰটো হয় গতিকে অপশ্যন খ হ'ব শুদ্ধ অপশ্যন 11 কি ভিটামিনৰ অভাৱত বেৰি বেমাৰ হয় ক ভিটামিন এ খ ভিটামিন বি গ ভিটামিন সি ঘ ভিটামিন ডি ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ ভিটামিন বি যে ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হয় ইয়াৰ ফলত মাংসপেশীও দুৰ্বল হয় কোৱেশ্চন নম্বৰ 12 ভিটামিন সিৰ অভাৱ হলে কি বেমাৰ হয় যে ভিটামিন সিৰ অভাৱ হলে ক ছালৰ বেমাৰ হয় খ কুকুৰিকণা হয় গ ৰক্তহীনতা হয় খ দাঁতৰ আলু ওখহে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ দাঁতৰ আলু ওখহে যে দাঁতৰ আলু ওখহাৰ লগতে কি হ'ব পাৰে দাঁতৰ আলুৰ পৰা তেজু ওলাব পাৰে নেক্সট 13 কি ভিটামিনৰ অভাৱ হলে কেঁচুৱাৰ পয়া লগা বেমাৰ হয় ক ভিটামিন সি খ ভিটামিন বি গ ভিটামিন এ আৰু ঘ ভিটামিন ডি ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ঘ ভিটামিন ডি যে ভিটামিন ডিৰ অভাৱ হলে কেঁচুৱাৰ পয়া লগা বেমাৰ হ'ব পাৰে আৰু ডাঙৰ ক্ষেত্ৰত কি হ'ব পাৰে হাড়ৰ গঠন দুৰ্বল হ'ব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 14 শৰীৰত লুৰ অভাৱ হলে কি বেমাৰ হয় লু অৰ্থাৎ আইৰণৰ অভাৱ হলে কি বেমাৰ হয় নিশ্চয় আমি সকলোৱে জানো ইয়াৰ ক ছালৰ বেমাৰ খ কুকুৰিকণা গ ৰক্তহীনতা ঘ দাঁতৰ আলু ওখহে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গ ৰক্তহীনতা নেক্সট কেলছিয়ামৰ অভাৱ হলে কি বেমাৰ হয় যে কেলছিয়ামৰ অভাৱ হলে ক হাড় ঠুনুকা হয় খ দাঁত ক্ষয় যায় গ দাঁতৰ গঠন দুৰ্বল হয় ঘ ওপৰৰ আটাইকেইটা যে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ঘ ওপৰৰ আটাইকেইটা অৰ্থাৎ কেলছিয়ামৰ অভাৱত হাড় ঠুনুকা হ'ব পাৰে দাঁত ক্ষয় যাব পাৰে আৰু দাঁতৰ গঠন দুৰ্বল হ'ব পাৰে নেক্সট কোৱেশ্চন কি কাৰণত সৰু ল'ৰা ছোৱালীৰ মানসিক বিকাশত বাধাৰ সৃষ্টি হয় ক আয়োডিনৰ অভাৱত খ কেলছিয়ামৰ অভাৱত গ লুৰ অভাৱত খ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক আয়োডিনৰ অভাৱত নেক্সট কোৱেশ্চন আয়োডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল ক ছালৰ বেমাৰ খ গৰল গ ৰক্তহীনতা খ দাঁতৰ আলু ওখহে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ গৰল নেক্সট কোৱেশ্চন নম্বৰ 19 তলৰ কোনটো শৰ্কৰা জাতীয় খাদ্য ক ভাত খ গুৰ গ আম খ ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ ওপৰৰ আটাইকেইটা অৰ্থাৎ ভাত গুৰ আম আটাইকেইটাই হৈছে শৰ্কৰা জাতীয় খাদ্য লাষ্ট কোৱেশ্চন তলৰ কোনবিধ চৰ্বি জাতীয় খাদ্য ক ঘিউ খ নাৰিকল গ বাদাম খ ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ ওপৰৰ আটাইকেইটা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজিলৈ ইমানতে বিদায় লৈছোঁ ধন্যবাদ